নমস্কাৰ সকলোকে অন্য এটা গুৰুত্বপূৰ্ণ আপডেটৰ সৈতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আপুনি ভিডিঅ'টো স্কিপ নকৰিব। যদি আপোনাক ৩,০০০ বা ৩,৫০০ টকা প্ৰতিমাহে লাগে তেতিয়াহ'লে চৰকাৰে এখন আঁচনি আনিছে। সেই আঁচনিখন আগতে আছিলে, তাৰ নামটো সলনি কৰি দিয়া হ'ল আৰু যোৱা দেওবাৰ দিনাখন এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। শিৱৰাজ সিং চৌহানৰ নেতৃত্বত কৃষি আৰু গ্ৰামোন্নয়ন যিজন মন্ত্ৰী হয় কেন্দ্ৰীয় চৰকাৰৰ, তেখেতৰ নেতৃত্বত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় আৰু এই বৈঠকখনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। যদি আপুনি মাহে ৩,০০০ পৰা ৩,৫০০ টকা যদি চৰকাৰৰ পৰা লাভ কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ কৰি নাযাব। স্কিপ নকৰাকৈ আপুনি গোটেই কথাখিনি জানিব লাগিব। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে এনেধৰণৰ ইনফৰমেশ্যনসমূহ সকলোতকৈ আগতে পাই থাকিবৰ কাৰণে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত কিবা যদি আপোনাৰ কনফিউজ আছে, সন্দেহ আছে, তেতিয়াহ'লে আপুনি কমেণ্টত সুধিব পাৰে। এতিয়া আমি আহিছোঁ মূল ভিডিঅ'টোৰ মাজলৈ। এতিয়া আমি কি হয়, কেনেকৈ কৰিব লাগে, গোটেইখিনি কথা আপোনালোকক জনাই আছোঁ। তাৰ আগতে আপোনাক মূল যিটো খবৰ আছিলে সেই খবৰটো আপোনাক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। দেওবাৰ দিনাখন অৰ্থাৎ পৰহি বা যোৱাটো দেওবাৰ দিনাখন কেন্দ্ৰীয় চৰকাৰৰ যিগৰাকী কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী আছিলে শিৱৰাজ সিং চৌহান, তেখেতৰ নেতৃত্বত এখন গুৰুত্বপূৰ্ণ মিটিং হয় আৰু সেই মিটিংখন বা বৈঠকখনত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় আৰু ইতিমধ্যে অসম চৰকাৰৰ হাতলৈ ৬০০ কিমান কোটি টকা, মানে ৬০০ কোটি টকাতকৈ অধিক টকা ইতিমধ্যে অসম চৰকাৰলৈ পঠিয়াই দিয়া হৈছে। আৰু এই ৬০০ কোটি টকা বিভিন্নজন, এই যদি আপোনাৰ কাৰ্ডখন আপোনাৰ হাতত আছে বা যদি নাইও চিন্তা কৰিব নালাগে কেনেকৈ আপুনি এপ্লাই কৰিব লাগে, কেনেকৈ কাৰ্ডখন পাব, মই গোটেই কথাখিনি ক'ম আপোনাক। আপুনি এইখন এপ্লাই কৰি ল'লে তেতিয়াহ'লে, বা আপুনি বেলেগৰ হাতত যদি এই কাৰ্ডখন দি থৈ দিছে, কোনোবা ঠিকাদাৰ হওক বা কোনোবা মহৰী হওক বা অন্য কোনো ব্যক্তিৰ হাতত যদি আপুনি এখন জমা দি থৈ দিছে তেতিয়াহ'লে এখন লৈ আহিব আৰু আপুনি মাহিলীত ৩,০০০ পৰা ৩,৫০০ বা ৪,০০০, ৫,০০০ টকাও আপুনি পাব পাৰিব। ঠিক আছে, চৰকাৰৰ যিহেতু আঁচনি হয়, চৰকাৰে দিয়াত যিহেতু টকা হয়তো, এই টকাটো আপুনি এনেই বিনামূলীয়াকৈ এৰি নিদিব। আপোনালোকে এইটো ভুল নকৰিব। আমাৰ অসমৰ মানুহবিলাক অলপমান কি হয়, বুদ্ধিটো কম, কিন্তু বাহিৰৰ যিসকল ব্যক্তি আছে তেওঁলোক বহুত বুদ্ধিয়ক। তেওঁলোকে কি কৰে, চৰকাৰৰ প্ৰতিখন আঁচনিৰ ফাইদা তেওঁলোকে মুনাফা বা বেনিফিটছটো তেওঁলোকে মানে যেনেকৈ নহওক পাবৰ কাৰণে চেষ্টা কৰে। কিন্তু আমাৰ মানুহসকল অলপ ভোলা, তো চৰকাৰে যিসমূহ সুবিধা দিয়ে সেই সুবিধাসমূহ অলপ পালেও নাপালেও নাই, এনেকুৱা ধৰণৰ এটা মনোভাৱ থাকে। এতিয়া কথাটো হ'ল যে এখন আঁচনি আছিলে MGNREGA আঁচনি, যিখন আমি জব কাৰ্ড বুলি কওঁ সাধাৰণ ভাষাত। আমাৰ এখন জব কাৰ্ড থাকে, যিসকল গাঁৱৰ মানুহ আছে, সেই MGNREGA আঁচনিখনৰ নামটো সলনি কৰা হ'ল। সেই সলনি কৰা খবৰটো আপুনি জানে নে নাজানে মই তেওঁ জনাই দিছোঁ। সেই নামটো সলনি কৰি পেলাই এই নামটো কৰা হ'ল VBG ৰামজী আঁচনি। ঠিক আছে, মানে বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ। এইখন আগতে MGNREGA আছিলে আৰু এতিয়া কৰা হ'ল VBG ৰামজী। ঠিক আছে, এইখনৰ জৰিয়তে আপুনি আগতে জব কাৰ্ড, যেতিয়া আপোনাৰ জব কাৰ্ডখন যদি আছে বা জব কাৰ্ডৰ বিষয়ে যদি আপুনি জানে তেতিয়াহ'লে আপুনি আগতে 100 দিন কাম কৰিব লাগিছিলে। এতিয়া আপোনাৰ সেই কামটো 125 দিনলৈকে বৃদ্ধি কৰা হৈছে। ঠিক আছে, 125 দিনলৈকে বৃদ্ধি কৰা হৈছে, অৰ্থাৎ 125 দিন যদি বৃদ্ধি কৰা হয় আৰু চৰকাৰে কৈছে যে 350 টকাৰ তলত মানে ডেইলি হাজিৰাটো দিয়া নহ'ব। অৰ্থাৎ অসমৰ বা গাঁৱৰ, আমাৰ ভাৰতৰ যিসমূহ গাঁও আছে, গাঁৱৰ যিসকল মানে ব্যক্তি আছে, যিসকল ব্যক্তিৰ কোনো তেনেকুৱা ধৰণৰ স্কিল নাই বা তেনেকৈ কৰিব পৰা একো মানে অৰ্হতা নাই, সেইসকল মানুহৰ কাৰণে কি কৰা হৈছে, 125 দিনৰ এটা গেৰেণ্টি দিছে চৰকাৰে যে 125 দিন বছৰটোত এটলিষ্ট তেওঁলোকক কাম দিয়া হ'ব আৰু 125 দিনত তেওঁলোকে যিটো মজুৰি পাব লাগে। এতিয়া ঠাই বিশেষে আপোনাৰ হাজিৰাটো বেলেগ হ'ব পাৰে, ক'ৰবাত 500 টকা হাজিৰা, ক'ৰবাত 600 টকা, ক'ৰবাত 350 টকাটো হাজিৰা কৰি আছে। কিন্তু চৰকাৰে কৈছে যে 350 টকাৰ তলত হাজিৰা হ'লে নহ'ব, 350 টকাৰ ওপৰত হাজিৰা থাকিব লাগিব। সেই হিচাপতে যদি আমি চাওঁ 125 দিন যদি হয়, 125 দিনত যদি আপুনি 12টা মাহত যদি ভাগ কৰা যায়, কমচে কম আপোনাৰ প্ৰতি মাহত আপুনি 10 দিনকৈ কাম লাভ কৰিব। ঠিক আছে, মানে আপুনি 10 দিনকৈ কাম পাবলৈ কাৰণে যোগ্য হ'ব। 10 দিনকৈ যদিও আপুনি কাম পায়, আপোনাক যদি 10 দিনত প্ৰতিদিনে যদি 350 টকাকৈও যদি হাজিৰা দিয়ে তেতিয়াহ'লে আপুনি মাহটোৰ ভিতৰত 3,500 টকা এটা আপুনি পাব পাৰিব। আৰু এই কামসমূহো বহুত বেছি টান কাম নহয়। আপোনালোক যিসকলৰ জব কাৰ্ড আছে তেওঁলোকে জানে যে ক'ৰবাত পুখুৰী খন্দা হওক বা ৰাস্তাৰ মাটি তোলা হওক বা কিবা এনেকুৱা সৰু সুৰা কামবিলাক আৰু বহুত বেছি মানে কষ্টকৰ তেনেকুৱা কাম নহয়, সকলোৱে মিলিজুলি কৰা কাম। পুখুৰী খন্দা,
পথাৰলৈ যোৱা বাটটোত মাটি তোলা এনেকুৱা ধৰণৰ কামবিলাকতে এই আঁচনিখনৰ জৰিয়তে লগোৱা হয়। তাৰ ফলত আপুনি ৩,৫০০ টকাকৈ পাবলৈ পাৰিব, ঠিক আছে। আৰু চৰকাৰে এইবাৰ আগৰ নিচিনা MGNৰেগাৰ নিচিনা লেহেমীয়া বা তেনেকুৱা ধৰণৰ প্ৰচেছ নহয়, এইবাৰ নাম সলনি কৰিছে আৰু বহুত ক্ষিপ্ৰতাৰে কাম কৰিছে। এই আপডেটটো আপোনালোকক দিছোঁ, মানিলে মানিছে, নামানিলে আপোনাৰ কথা। কিন্তু যিসকলে যদি কথাটো শুনে তেতিয়াহ'লে আপোনালোকে পইচা পাবলৈ সক্ষম হ'ব। কথা হ'ল যিসকলৰ জব কাৰ্ড আছে তেওঁলোকৰ কোনো প্ৰব্লেম নাই, জব কাৰ্ড থকাসকলে ধুনীয়াকৈ পইচাটো পাব। আৰু যিসকলৰ জব কাৰ্ড নাই, ভাবিছে যে জব কাৰ্ডখন যদি এপ্লাই কৰি লয়, জব কাৰ্ডখন এপ্লাই কৰি ল'লে আপুনি এই আঁচনিখনৰ গোটেই সুবিধাখিনি আপুনি পাই থাকিব পাৰিব। এতিয়া জব কাৰ্ডখন কেনেকৈ এপ্লাই কৰিব লাগে মই সেইটো কথা আপোনালোকক দেখুৱাই দিছোঁ। প্ৰয়োজনীয় অৰ্হতাটো অৰ্থাৎ এলিজিবিলিটি কি লাগে, আবেদনকাৰীজন য'ত আপুনি জব কাৰ্ড এপ্লাই কৰিব অসমৰ যদি হয় আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰী গ্ৰাম্য অঞ্চলত বাস কৰা এটা পৰিয়ালৰ সদস্য হ'ব লাগিব। আপুনি চহৰত থকা মানুহ হ'লে নহ'ব, গ্ৰাম্য অঞ্চলত থকা মানুহ হ'ব লাগিব। কাম কৰিবলৈ ইচ্ছুক সদস্যজনৰ বয়স 18 বছৰৰ ওপৰত হ'ব লাগিব, ঠিক আছে। এই তিনিটা হৈছে এলিজিবিলিটি। তাৰপিছতে নেক্সট কথাটো হ'ল যে আৱশ্যকীয় নথিপত্ৰ, অৰ্থাৎ জব কাৰ্ডখন এপ্লাই কৰিবলৈ হ'লে কি কি আৱশ্যকীয় অৰ্থাৎ প্ৰয়োজনীয় ডকুমেণ্টছ আপোনাক প্ৰয়োজন আছে। পৰিয়ালৰ সকলো সদস্যৰে পাছপোৰ্ট আকাৰৰ ফটো লাগিব, ঠিক আছে। পৰিয়ালৰ সকলো সদস্যৰে এখনকৈ পাছপোৰ্ট আকাৰৰ ফটো লাগিব। পৰিচয় পত্ৰ যেনে আধাৰ কাৰ্ড বা ভোটাৰ ID যিকোনো এখন হ'লেই হ'ল। এটা আপোনাক বেংক একাউণ্ট লাগিব আপোনাক, অৰ্থাৎ পাছবুক এখন লাগিব, সক্ৰিয় বেংক একাউণ্ট এটা লাগিব। কাৰণ ৩৫০ টকাটো আপোনাৰ হাতত নিদিয়ে, আপোনাৰ বেংক একাউণ্টৰ থ্ৰুদি সেই পইচাটো আহিব। বা ৪০০ টকা যিটো হাজিৰা হয় আৰু চৰকাৰে যিটো বা সেই মহৰীজনে সেই ঠিকাদাৰজনে যিটো হাজিৰা ধৰি পেলাই আপোনাক দিব, কিন্তু ৩৫০ টকাৰ ওপৰত হ'ব লাগিব। তাৰ ওপৰত যিটো হাজিৰা ধৰি দিব সেইটো ডাইৰেক্ট বেংকত যোগেদি আহিব। তাৰপিছত আপোনাৰ ৰেচন কাৰ্ড যদি উপলব্ধ থাকে তেতিয়াহ'লে ৰেচন কাৰ্ডখন লাগিব আৰু এটা সক্ৰিয় মোবাইল নম্বৰ লাগিব। এইকেইটা হৈছে প্ৰয়োজনীয় ডকুমেণ্টছ। তাৰপিছত আমি নেক্সটত আহিছোঁ আবেদন প্ৰক্ৰিয়া, অৰ্থাৎ এতিয়া আপুনি আবেদন কেনেধৰণে কৰিব। আবেদন প্ৰক্ৰিয়াটো হৈছে এইটো কোনো অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি আবেদন কৰিব নালাগে, এইটো অফলাইন হয়। ফৰ্মখন আপুনি সংগ্ৰহ কৰিব ক'ৰ পৰা, গাঁও পঞ্চায়ত, আপোনাৰ যি স্থানীয় গাঁও পঞ্চায়তৰ কাৰ্যালয় আছে বা VCDC আছে সেই কাৰ্যালয়ত গৈ পেলাই আপুনি যিখন আবেদন পত্ৰ ফৰ্মখন সংগ্ৰহ কৰিব, ফৰ্মখন পূৰণ কৰিব। আবেদন পত্ৰখনত পৰিয়ালৰ মুৰব্বীৰ নাম, ঠিকনা আৰু কাম কৰিবলৈ ইচ্ছুক পৰিয়ালৰ সকলো প্ৰাপ্তবয়স্ক সদস্যৰ নাম, বয়স, লিংগ আদি সবিশেষ স্পষ্টকৈ আপুনি পূৰণ কৰি দিয়ক। নথিপত্ৰ আপুনি সংলগ্ন কি কৰিব লাগিব, ফৰ্মখনৰ সৈতে আপুনি আধাৰ, ভোটাৰ কাৰ্ড, তাৰপিছতে বেংক পাছবুকখনটো লাগিবই আৰু ফটোকপি এটা লাগিব, ঠিক আছে। এই গোটেইকেইখন আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড যিকোনো এখন হ'লেই হ'ল। বেংক পাছবুকখন মাষ্ট বি লাগিব। তাৰপিছতে আপোনাৰ এটা সক্ৰিয় মোবাইল নাম্বাৰ আৰু ফ'ৰ্থটো হৈছে আপুনি পাছপোৰ্ট আকাৰৰ যিকেইখন ফটো দিব লগা আছে সেইকেইখন আপুনি দিব লাগিব। তাৰপিছত আপুনি ক'ত এইখন জমা দিব লাগিব, আপুনি পঞ্চায়তত গৈ পেলাই এই পঞ্চায়তৰ যিজন ছেক্ৰেটেৰী হয় সেই পঞ্চায়তৰ ছেক্ৰেটেৰীজনৰ হাতত, অৰ্থাৎ GRS গ্ৰাম ৰোজগাৰ সহায়ক বা পঞ্চায়তৰ সচিব অৰ্থাৎ পঞ্চায়ত ছেক্ৰেটেৰীজনৰ ওচৰত আপুনি এইখন জমা দিব লাগিব। চৰকাৰী নিয়ম অনুসৰি আপুনি জমা দিয়াৰ পিছত আপোনাক এখন ৰচিদ দিব, সেই ৰচিদখনো আপুনি নেহেৰুৱাব, সেই ৰচিদখন লৈ আহিব। এইখিনি আপুনি কৰাৰ পিছত নেক্সট আপোনাৰ কি কৰিব, পৰীক্ষণ আৰু জব কাৰ্ড প্ৰদান, অৰ্থাৎ আপুনি যে ডকুমেণ্টছখিনি দিলে আপুনি সঁচাই গ্ৰাম্য অঞ্চলত বসবাস কৰা হয়নে নহয়, আপোনাৰ 18 বছৰ হৈছেনে নাই, বা আপুনি ক'ত থাকে গোটেই কথাখিনি তেওঁলোকেতো অলপমান পৰীক্ষা কৰিব লাগিব। আপোনাক চাই পেলাইতো ডাইৰেক্ট এটা বস্তু বা যিকোনো এখন চৰকাৰৰ আঁচনি সুবিধা দি দিব নোৱাৰে। তাৰ কাৰণে আপোনাক কি কৰিব, আপুনি আবেদন জমা দিয়াৰ পিছত গাঁও পঞ্চায়তৰ কৰ্তৃপক্ষই গৈ পেলাই মানে ৱাৰ্ড মেম্বাৰ বা তেনেকুৱা ধৰণৰ মানুহে গৈ পেলাই তেওঁলোকে যিহেতু গম পাবই গাঁও পঞ্চায়তখন কিমান আৰু ডাঙৰ, সেই সৰু এৰিয়াটো তেওঁলোকে ভেৰিফাই কৰি পেলাই যদি প্ৰমাণ সঠিক হয় তেতিয়াহ'লে তেওঁলোকে জব কাৰ্ডখন প্ৰদান কৰিব। আৰু জব কাৰ্ডখনত এপ্লাই কৰিবৰ কাৰণে আপোনাক কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয়, ঠিক আছে। জব কাৰ্ডখন সম্পূৰ্ণ ফ্ৰী হয়, ইয়াত আপুনি পইচা দি বা ক'ৰবাত পইচা দিব লগা এনেকুৱা ধৰণৰ কোনো নাই। খালি যিকেইখন কাগজ জেৰক্স কৰে, পাছবুকখন, ফটোকেইখন উঠোতে বা ভোটাৰ ID কাৰ্ডখন, সেইকেইখনতহে আপোনাৰ মানে 40-50 টকা এটা খৰচ হ'ব, ঠিক আছে। এতিয়া কথাটো হ'ল আপোনালোকে কথাটো গুৰুত্ব দি শুনক যে অসম চৰকাৰলৈ কেন্দ্ৰীয় চৰকাৰে 600 কিমান কোটি টকা পঠিয়াইছে। সেই 600 কিমান কোটি টকা যিসকলে জব কাৰ্ড আছে, জব কাৰ্ড থকা মানুহসকলে এতিয়া পইচা পাব। তেওঁলোকক এনেকুৱা ধৰণৰ পুখুৰী খান্দা, কিবা ৰাস্তা মাটি উঠোৱা, কিবা কিবি কামত লগাব, সৰু সুৰা কাম লগাই পেলাই তেওঁলোকে সেই মানুহসকলে সেই পইচাটো পাব। যদি আপোনাৰ হাতত জব কাৰ্ডখন নাই তেতিয়াহ'লে আপুনি সেই পইচাটো নাপায়। আৰু যিসকলে জব কাৰ্ড আছে তেনেকুৱা কোনো KYC কৰাৰ প্ৰয়োজন নাই, মানে জব কাৰ্ডখন পুনৰ ৰিনিউ কৰা তেনেকুৱা ধৰণৰ একো নিয়ম নাই। খালি আপোনাৰ বেংক পাছবুক যিটো আপুনি একাউণ্ট নম্বৰ দি থৈ দিছিলে জব কাৰ্ডখন খোলোতে, সেই জব কাৰ্ডৰ আপুনি বেংকটো KYC কৰি ৰাখিব, যাতে পইচাটো তাত সোমাইহি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰটো যাতে হয়, ঠিক আছে। আৰু
চৰকাৰে 93,000 কিমান কোটি টকা ইতিমধ্যে জব কাৰ্ডৰ VGB ৰামজী আঁচনিখনৰ কাৰণে চৰকাৰে ৰাখিছে আৰু এয়া পইচা তেওঁলোকে কিস্তিকৈ পইচা দি থাকিব। তাৰ কাৰণে আপুনি এই সুবিধাটো লাভ কৰিবলৈ অতি সোনকালে জব কাৰ্ডখন আপুনি উলিয়াই লওক আৰু এই সুবিধাখিনি পাই থাকক। আৰু এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক। আমি এনেধৰণৰ ইনফৰ্মেশ্যনসমূহ আপোনাক সকলোতকৈ আগতীয়াকৈ জনাবৰ কাৰণে চেষ্টা কৰোঁ। ধন্যবাদ।